জাষ্ট উঠিলোঁ আৰু উঠি ভাবিলোঁ যে খিৰিকীখনৰ কাষতে আছোঁ, এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ। গতিকে ভিডিঅ' যিমান দি থাকিব সিমান মানে ভিউজটো অলপ মানে ভাল কিবা এটা কাৰণে। আৰু বহুত দিনলৈকে ভিডিঅ' নিদিলে কিবা বেয়াও হয়, সেইকাৰণে মানে ভাবিলোঁ যে ভিডিঅ'ই দিওঁ আজি এনেই এটা ভিডিঅ' দিম বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো প্ৰথমে ষ্টাৰ্টটো কৰা হৈ গ'ল, ইতিমধ্যে কোৱাও হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টোত বিশেষকৈ হৈছে যে আজি আমাৰ সত্ৰত কাম কৰিব, তো সেই কাম কৰা প্ৰতিটো বস্তু আপোনালোকক দেখাম, কি কৰে কি নকৰে সকলো দেখাই আছোঁ। মাত্ৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। যদি ভাল পায় তেতিয়াহ'লে এটা লাইক, এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বলক এতিয়া আমি আগবাঢ়োঁ, পূৰা সত্ৰত যাম। প্ৰথমে গা টা ধুই লওঁ, কাৰণ সত্ৰত যোৱাৰ আগতে গা ধুব লাগিবই, মেইন কথা। আৰু এনেই ডাইৰেক্ট সত্ৰত নাযাওঁ মই, এইটো আগৰ পৰা মোৰ নিয়ম যে সত্ৰত গ'লে মই গা ধুমেই, এনেই যাওঁ কিবা যাওঁ গা টা ধুই যামেই। গতিকে বলক। মই গা পা ধুইহে নামঘৰত যাব লাগিব। এতিয়া প্ৰথমে গা টা ধুওঁ, তাৰপাছত দেখাইছোঁ মোক গা। তো যিহেতু নামঘৰত কাম কৰিব যাম, প্ৰথমে কেইটামান ভাত খাই লওঁ। তাত দালি আছে, জ্বালা আছে, পূৰা ভাত খাওঁ। ভাত খোৱাৰ পিছতে জোচ আহিব, পূৰা ভাত খাইছোঁ বোলো। ঘৰত কাম কৰিবলৈ পূৰা মজা চাই থাকক। আৰু সত্ৰত কাম কৰি মজাই বেলেগ, তো পূৰা কাম কৰিবলৈ যাই আছোঁ। তো মোৰ লগত বলক, পূৰা নামঘৰত যাই আছোঁ কাম কৰিবলৈ। য়েছ, কাম। তো ফাৰ্ষ্ট 2 এজন আহিব ধৰিছে আৰু এতিয়া কাম কৰিম আৰু কাম। প্ৰথমে 2 এজন আহি আছে। এতিয়া চাই থাকক। তো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সুৰঞ্জন চৌধুৰী ডাঙৰীয়াদেৱক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁ আমাৰ সত্ৰখনৰ প্ৰতিটো ডিটেইলছ মোক হোৱাটছআপত খুজিছিল। আৰু হোৱাটছআপত মই দিয়াৰ পাছত তেওঁ ধুনীয়াকৈ বাতৰি কাকতত দেখা পাইছে, বাতৰি কাকতত পূৰা প্ৰকাশ কৰি দিছে। তো বহুত তেওঁলৈ বহুত মই ধন্যবাদ মোৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ। কাম কৰি আছে ইয়াত, আৰু পূৰা গোটেই গেলাই কাম কৰি আছে, দেখাই আছোঁ। চাই থাকক খালি ব্লগটো। কাম কৰা হৈ গ'ল। তো আজি কি কৰিব, হৈ গ'ল। এতিয়া ঘৰ আহিলোঁ, তো ইমানেই বাই।